বগা সাজ আপুনি কিয় পিন্ধিছে পিন্ধিব নালাগে এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে অখিল গগৈ ডাঙৰীয়া সেই আইনত থকাৰ কাৰণে তেওঁ দৰমহা লৈ আছে ঘৰত থাকিব পোৱা নাই শুবও পোৱা নাই আৰু মই যোৱাকালি শুনিলো যে ইয়াত পলিথিন পোৱা নাই বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে মই কৈছো যিমান দিলেও আমাৰ নীতি নিয়ম আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া আধা ঘণ্টামান হ'ব কিজানি ইমান সময় আছে আৰু ঘটনাটো এনেখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে মই কৈছো যিমান দিলেও আমাৰ নীতি নিয়ম আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকে কৈছো নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোলো জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান ৰাজ্যৰ মানুহ এজন আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে আমি তেতিয়াই সুখী হ'ম মানে কিবা এটা উত্তৰ পাব লাগে তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জীয়াই আছে সেইটো কথা আমাক ক'ব লাগে প্ৰমাণ লাগে মোক হয় বগা সাজ আপুনি কিয় পিন্ধিছে পিন্ধিব নালাগে এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে সুনীল গগৈ জীয়াই আছে বাইদেউ গৰাকীয়ে কৈছে মই আগতে এনে আহিছে বুলি গম পাইছিলো কিন্তু মই মুখামুখি হোৱা নাছিলো তেওঁ আজি হৈছো সেইটো এতিয়া সেইকাৰণে মই কওঁ মানে মই সেইটো কাৰণে কৈছো মানে আমাক কিবা এটা প্ৰমাণ দিয়ক মানে যাতে জীয়াই আছে মানুহজন সেই প্ৰমাণটোৱে আমাক লাগে সেইটো কাৰণে আজি আমি ইমান দিনে আছো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক সেইটোৱে কৈছো মই আমাকতো ডেড বডিটো আমাক সঞ্জাই দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো তেওঁ তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছো সেইটোৱে এতিয়া সেইবোৰ এতিয়া একো বুজি নাপাওঁ মানে কি কৰিছে আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে একো বুজি নাপাওঁ না চোৱা এইবিলাক যাৰ যি মন যায় সেইটো চবে কৈ থাকিব সেইবোৰ চব প্ৰক্ৰিয়াটো চলি থাকিব ভাৰত কোনো ব্যক্তিগত মতামতত নচলে সংবিধানৰ মতে চলে আৰু সংবিধানৰ আধাৰত যিবোৰ নিয়মাৱলী আছে সেই নিয়মাৱলীৰ মতে চলে গতিকে চাকৰিয়ালৰ দৰমহা বঢ়া কোনোবা বিধায়কৰ দৰমহা বঢ়া কাৰোবাৰ কিবাৰ বঢ়া সেইবিলাকৰ আইনগত কথা গতিকে আইনগতভাৱে এইবিলাক চব হৈ যাব এতিয়া তেওঁ ইচ্ছা নাথাকিলেও অখিল গগৈ ডাঙৰীয়া সেই আইনত থকাৰ কাৰণে তেওঁ দৰমহা লৈ আছে তেওঁ সুযোগ সুবিধা লৈ আছে যিমানখিনি MLA হিচাপে সুবিধা পায় এই সুবিধা পোৱাকেইটা গোটেই আইনগতভাৱে বিধানসভাৰ মজিয়াত চৰকাৰে পাছ কৰি ফালে নিৰীখ কৰি দিয়া তেখেতে আজি যিটো দৰমহা পাইছে সেইটো তেনেকুৱা প্ৰক্ৰিয়াৰে হোৱা আৰু কালি পৰহি যিটো হ'ব গতিকে চৰকাৰতো ভাল আপিল আছে যিবিলাকৰ অভাৱ নাই তেওঁলোকে সেইবোৰ গ্ৰহণ কৰিব নালাগে আজি চৰকাৰে কৈছে চবে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব তেওঁলোকে ঘৰ পাব যদিও 30-50 বিঘা মাটি আছে হ'লেও তেওঁলোকে ঘৰ পাব আয়ুষ্মান কাৰ্ড পাব উজ্জ্বলা আঁচনিত গেছ কানেকশ্যন ফ্ৰী পাব কাৰেণ্টৰ ফ্ৰী কানেকশ্যন পাব কিন্তু প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ কৰিছে যাৰ সেইবোৰ দৰকাৰ নাই তেওঁলোকে সাৰেণ্ডাৰ কৰিব লাগে তেওঁলোকে সেইবোৰ ল'ব নালাগে কিন্তু আয়ুষ্মান কাৰ্ড সবৰ কাৰণে দৰকাৰ কাৰ্ড জীৱনত কেতিয়া কি বেমাৰ হয় কি এক্সিডেণ্ট হয় সেইটো ক'ব নোৱাৰে গতিকে তাৰ কাৰণে প্ৰযোজ্য সেইটো লোৱাত একো আপত্তি নাই কিন্তু বাকীবিলাক নিজে নিজে বুজি পালে ল'ব নালাগে এতিয়া মানে কি কয় গেছৰ সাবসিডি বহুতে উভতাই দিয়াৰ কাৰণে আজি দুখীয়া মানুহৰ বহুত আঁচনি আৰু চৰকাৰে ল'ব পাৰিছে গতিকে সেইকাৰণে বিধায়কবিলাকৰ ক্ষেত্ৰতো মই ভাবোঁ তেনেকুৱা ধৰণৰে নিয়ম আহিব যিসকলে ৰাজহুৱা স্বাৰ্থত তেওঁ দৰমহা নহ'লেও হ'ব বুলি ভাবে তেওঁলোকে দৰমহাবিলাক সাৰেণ্ডাৰ কৰিব পৰা এই প্ৰক্ৰিয়াও হৈ যাব আমাৰ শামসুল ভাই আছে আমাৰ ৰিলিভৰ কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ ভাই আছে এইটো হ'ল আমাৰ নিচিমা আদিনা আঞ্চলিক আশাৰ প্ৰেচিডেণ্ট তেখেতে তো আজি ইয়াত আমবাৰীত আমাৰ পুৰণা চিটি সমষ্টি ইয়াত পৰে আনিলোঁ আলু আমি আনিলোঁ পিঁয়াজ আমি আনিলোঁ চাবোন কাপোৰ ধোৱা চাবোন আৰু গা ধোৱা চাবোন চিনি চাহপাত বিস্কুট এইবিলাকক যি বস্তুটো গভৰ্ণমেণ্টৰ পৰা দিয়া নাই এইবিলাকক আমি ভলণ্টাৰীলি আমি ইয়াত আৰু মই ইয়াৰ MCLA হিচাপে
মই ইয়াত আমবাৰী কেম্প আৰু আমাৰ কুংকাচৰা কেম্পত দিবলৈ আমি আহিছোঁ একেলগে। তো 18 আৰু 19 তাৰিখৰ জুনত আমাৰ এছেম্বলি আছিল, BTCত এছেম্বলি আছিল। এই এছেম্বলিত মই কৈছিলোঁ যে আমাৰ উত্তৰ ফালে কালামাটি ভূটানৰ পৰা বহুত ডাঙৰ পানী আহি আছে, ভাঙি পেলাই আহি আছে। এইটো অলপ আমাৰ CM ডাঙৰীয়া লগতে ৱাটাৰ ৰিচোৰ্চৰ উকিল ডাঙৰীয়াক যাতে কিবা কৰি পেলাই এটা টিম লৈ পেলাই যাতে গৈ পেলাই ভিজিট কৰি পেলাই কাম কৰক, নহ'লে আমাৰ জেগাটো বহুত বিপদ আছে বুলি মই তাতে উত্থাপন কৰিছিলোঁ। উত্থাপন কৰাৰ পিছত অলপ পলম হৈ পেলাই এতিয়ালৈকে মানে এনেকুৱা প্ৰতিক্ৰিয়া দিয়াটো আমি দেখিবলৈ পোৱা নাই। দুৰ্ভাগ্যজনক আমাৰ কামিবৰ কাৰণে কুংকাজোৰা আমাৰ আমাৰ মহলীয়া ডিচি এই জাগাৰ অঞ্চলৰ আৰু বিভিন্ন সেইটো কাৰণে গভমেণ্টে এডভান্স হিচাপে ইনিচিয়েটিভ হোৱাটো আমি বিচাৰিছিলোঁ, লোৱা নাই। এই বানপানীৰ সময়ত হঠাৎ ৰেচন কিবা কিবি ৰেচন দিলেও এইবিলাক একো কামত নহয়। এতিয়া খেতিৰ সময়, ধান পথাৰত খেতিৰ কাম কৰিব লাগে, মানুহবিলাকে ঘৰত থাকিব পোৱা নাই, শুবও পোৱা নাই। আৰু মই যোৱাকালি শুনিলোঁ যে ইয়াত পলিথিন পোৱা নাই। আজিবা পাইছে নে পোৱা নাই? পলিথিন পাইছে, প্লাষ্টিক লাগু নাই। পলিথিনটো যোৱাকালি পাইছে বুলি মই শুনিলোঁ, ধন্যবাদ থাকিল। তো মোৰ অনুৰোধটো হ'ল BTC গভমেণ্ট আৰু অসম গভমেণ্টত, মোৰ অনুৰোধটো হ'ল যাতে অতি সোনকালে এইবিলাক এই জাগাত স্পটত ভিজিট কৰি পেলাই কেনেকুৱা প্ৰটেকশ্যন কৰিব লাগে, যেতিয়া পানীটো শুকাব তেতিয়া কাম কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।